নমস্কাৰ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈ গ'ল 30 ডিচেম্বৰ আৰু মোৰ আজি পৰীক্ষাৰ শেষৰটো দিন। শেষ মানে থাৰ্ড ছেমিষ্টাৰ শেষৰটো পৰীক্ষা আৰু b.ed লাইফৰো একেবাৰে শেষৰটো পৰীক্ষা। কাৰণ ফ'ৰ্থ ছেমিষ্টাৰত আমাৰ থিয়ৰী এক্সাম নাথাকে, অকল প্ৰেক্টিছ টিচিং আৰু কিবা কিবি এইবিলাক থাকিব আৰু পৰীক্ষা নাথাকে। যিহেতু আজিতো একেবাৰে শেষৰটো পৰীক্ষা, গতিকে ভাবিছোঁ আজিৰ দিনটো এটা ভিডিঅ' কৰি ৰাখোঁ। যিহেতু আজি তিনিচুকীয়াত পৰীক্ষা দিবলৈ শেষৰ বাৰৰ কাৰণে গৈ আছোঁ, গতিকে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আৰু মই এতিয়া গাটো ধুই আহিলোঁ আৰু এতিয়া একেবাৰে ৰেডি হৈ লওঁ, তাৰপিছত যাবৰ সময়ত আপোনালোকক লগ পাই আছোঁ। ওলাইছোঁ আৰু দেই যাবলৈ, কি হয় নাজানো আৰু পৰীক্ষা যিহেতু শেষ হ'ব ন, যি হ'লেওতো ভালেই লাগিছে। শেষ যে হ'ব, লিখিব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা, শেষ হ'ব সেইটোৱে মেইন। ওলাই আহিছোঁ এতিয়া, ব'লক এতিয়া তেন্তে পৰীক্ষা দিবলৈ গৈ থাকোঁ। পৰীক্ষা কি হয়গৈ পৰীক্ষা দি পেলাই জনাই আছোঁ। ধূলিৰ পৰা একদম মুখ চুখ ঢাকি ৰৈ আছোঁ। ব্লগ হাতেলি পালোহি, এতিয়া ৰৈ আছোঁ আৰু যাওঁ। তাই হাঁহিছে চা, আহিলা আজি ব্লগাৰ কি হ'ব আজি? খতম হ'ব, খতম হ'ব, যি হ'লেও খতমেই হ'ব আজি। ক'ত সোমাই আছোঁ চোৱা চাইণ্ডে, এইফালে গৈছে। থাকিওনো কি লাভ, একো লাভ নাই। চব এইবোৰ দেখিহে ভয় লাগে। কি কৈছে প্ৰণৱ ছাৰ? হ'ব প্ৰণৱ ছাৰ, হ'ব হ'ল আৰু নালাগে ইমান পঢ়িবলৈ। কোনে? মই কৈছিলো পৰীক্ষাৰ কথা বাইদেউ খোৱাটো আগত গাহৰি দেখিছো ন। মই ডাউনলোড নাই কৰা, নাই। কেতিয়ানো এটা বাজে নিচিনাহে লাগিছে। কোনটো লম্বা ফুল এতিয়া এক্সাম হ'ল। বাই বাই, আৰু নাহো আৰু বিদায়, খতম। শেষ হ'ল পৰীক্ষা। কি লিখিলো ভিডিঅ' ফটো মাৰিবলৈ ইমান উৎপাত, খেদাব দিয়া আমাৰ ইয়াৰ পৰা। অ' নেকি ভিডিঅ' মাৰিব লাগে, যোৱাবাৰ চিনিয়ৰখিনিয়ে গ্ৰুপ একপি মাৰিছিলে। মাৰিম নহয়, ইমান ধুনীয়াকৈ লাইট পাতিছে। বাই বাই, নাহিবলগীয়া নাই আজি, খতম। বাই বাই, গুড বাই, হেপী নিউ ইয়েৰ। বাই বাই।
বজাৰত এপাক সোমাইছোঁ বজাৰত নোসোমালে আকৌ ভালো নালাগে যে মনটো বজাৰত একপাক ঘূৰিয়ে মই আহিলোঁ খাবলৈ বুলি সুনীল হোটেলত আৰু ইয়াত মানে মানুহৰ যিহে ভিৰ নহয় ভাত দিবলৈও উৎপাত খাবলৈও উৎপাত ৰৈ থাকিবলৈ সময় নাই মানে খৰখেদাকৈ ভাতকেইটা খাই ঘৰলৈ বুলি আহিলোঁ আৰু যিহে টোপনি ধৰিলে নহয় ভাত খাই গাড়ীতে অকণমান টোপনিও মাৰি ল'লোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাই আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ